হলো সকলোৰে আদৰৰে সকলোৰে চেনেহৰে লক্ষ্মী দৈ বকিও কান্দিছে যদি বনি দিব কান্দিছে যদি বনি দিব চেনেহে নাজৰি ছিঙি কেনে কৰি চেনেহে নাজৰি ছিঙি কেনে কৰি যাবাগৈ বসুদেৱ পণ্ডিত পবৰ তুমি বিদ্যাত বিখাৰ কোনো নীতিয়েই নাই তোমাৰ অবিদিত বহু আদৰেৰে বহু যতনেৰে শৈশৱৰ পৰা তুলি তালি মোৰ স্নেহৰ ভগ্নী দৈব্যকে উপযুক্ত পাত্ৰ ভাবি তোমাতে করেছো অর্পণ হররা বলাই অবুধ বালিকার খুঁজে পতি হব হত হত অপরাধ ক্ষমাই ভূষণ জানি ক্ষমিবা হততে এই মোৰ ভৰসা তোমাৰ ৰাজন আৰু স্নেহৰ ভগ্নী দৈব্যকে আজিৰ এই শুভ লগ্নৰ মহেন্দ্ৰ ক্ষণ উপযুক্ত পাত্ৰতে তোক কৰিছো অৰ্পণ পতি ভক্তি জীৱনৰ শ্ৰম উদ্দেশ্য জানি খোজ দিবি জীৱনৰ অচিন পথ কৰিবা মাৰ্জনা সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰোঁতে অজানিতে যদি তোমাৰ ওচৰত মই কৰিছিলো কিবা অপৰাধ তেন্তে নিজ ভগ্নী বুলি তুমি মোৰ সৰ্বদুখ মাৰ্জনা কৰিবা দাদা মাৰ্জনা কৰিবা আশীৰ্বাদ কৰিছো আই বলা বলা বসুদেৱ আৰু ভগ্নী দৈব্যকী আজি মই নিজেই ৰস চালনা কৰি তোমালোকক আগবঢ়াই হ'ব বলা দাদা ৰাজদেহপুৰৰ কান্দোনত গছৰ পাত সৰে ৰাজদেহপুৰৰ কান্দোনত গছৰ পাত সৰে চেনেহে নাজৰি ছিঙি কেনে কৰি যাবাগৈ দূৰণিলৈ
মূর্খ কঙ্খ কোন তাই 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 কোনে করে অত হাস্য হন 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 হেরু অবুধ কঙ্খ আনন্দ আত্মহারা হইতই তোর জি স্নেহর ভগ্নিকে বহু দেবক করি সর্পণ সেই দৈত্যের গর্ভজাতে অষ্টম সন্তানেই হব তোর কালা বৈরী সময় থাকলেই পারতনি কর আত্মরক্ষা হেরৌ বহুর কঙ্খ উসর ছাবিছে তোর মরণের কাল অষ্টম সন্তানেই হব তোর কালা বৈরী না মিছা 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 হসা হসা অতিকে হসা মনত পড়ছে মোর ধৈর্য তীর অভিহাপর কথা সাবধান করে দিছে মোক কাজী আকাশ বানিয়ে ওরাই দিছে মোর কর্তব্য নিজর বৃত্ত হইছে দেবতাই বোঝা গণে তাতে হোহার যুগাইছে কালো কেত মহারাজ হাজু আছো পালিব রাধে ঘরোয়া ঘরোয়া পিছনে পেকেরে তীক্ষ্ণ তরোয়াল বোঝ করা যাকে চলে নিত্য মোর কোন নাই হত্য হত্য সকল হত্য বলিয়া দোতাল হাতে জোরে জোরে আনি মেলি দিয়া পজার হাগর আনন্দর উৎসব হোক কাজী ধ্বংসর ধুমুহা আনন্দর উৎসব হকাতি ধ্বংসর ধুমুহা মৃত্যু বখুদে আর দৈব্যকে দাদা ভবিষ্যৎ ভাগ্য লেপে শুনিলা শুনিলা তো দুয়ো কাণ পাতে যি মিলন বান্ধোনেৰে বান্ধিছিল দুয়োকে সেই মিলন বান্ধোনেই আজি স্পষ্ট ভাৱে কৰিছে ঘোষণা অ চিৰেই কংখৰ মিলিব মৰণ কিন্তু মই কংখ মোৰ মৰণ ইমান সহজ নহয় 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 দাদা নহয় নহয় এইটো দৈৱৰ বাণী এয়া কোনো প্ৰবঞ্চকৰ
মাথো চালো না দাদা এয়া মাথো চালো না গতিকে হে অগ্ৰজ জ্ঞানক প্ৰশ্ৰয় দি তুমি কৰি যোৱা নিজৰ কৰ্তব্য দাদা কৰি যোৱা নিজৰ কৰ্তব্য এরা কর্তব্য দাদা নিষ্ঠুর কর্তব্যময় করেন পালন অন্তকর রূপ লই কনিষ্ঠ ভোগ নিয়ে লব খুঁজে অগ্রজর প্রাণ আৰু তাৰ বাবেই বিষৰ জীৱকংশই নিজ প্ৰাণ ভগ্নীৰ তৃপ্তিৰ কাৰণে চমৎকাৰ কেনে চমৎকাৰ হাজু তই মৃত্যুৰ কাৰণে স্নেহ মমতা আছে যত মানে বিখৰ্জিল সকলোকে মই এই মুহূৰ্ততে দাদা সম্বন্ধৰ নাম দিলো